নিৰ্বাচনী প্ৰচাৰত আৰু বৰ্তমান বিজেপিৰ বিৰুদ্ধে ক'বলৈ ইমান কথা আছে যে 24 ঘণ্টা ক'লেও শেষ নহ'ব। কিন্তু যিহেতু বক্তা বহু আছে কাৰণে মই মাত্ৰ এটা বিষয়ৰ ওপৰত মই বক্তব্য ৰাখি মই শেষ কৰিম। প্ৰথম কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে শুনিছে, তেখেতে কৈছে যে এইবাৰ উপনিৰ্বাচনত গোল পোষ্ট বোলে খালী আছে, কোনো গোলকিপাৰ নাই। অৰ্থাৎ আমি কংগ্ৰেছ বিৰোধী দল নাই, গোলকিপাৰ খালী, গোল পোষ্ট খালী। গতিকে যিমান পাৰি সিমান আমি গোল দি যাব লাগে। মই আজি এই সভাৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছো, যদি গোল পোষ্ট খালীয়ে আছে তোমাৰ আহিবলৈ কি দৰকাৰ? বিজেপিৰ কৰ্মীবিলাকে গোল দিয়, তুমি অফিচ এৰি কাম কাজ এৰি হেলিকপ্টাৰ উৰুৱাই ৰাইজৰ টকা ভাঙি তুমি 10 বাৰ 12 বাৰকে একোটা একোটা সমষ্টি যদি খালী গোল পোষ্টত তুমি গোল দিবলৈ কিয় আহিছা তাৰ উত্তৰ দিয়া। তাৰ উত্তৰ চাফা। তাৰ মানে কি যে বিজেপিৰ বিৰুদ্ধে ৰাইজে এইবাৰ হাওৰাই নহয় সমগ্ৰ এই 5টা সমষ্টিতে ৰাইজে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাইজ এই কথা আপোনালোকে সকলোৱে জানে যে এইটো নিৰ্বাচনত আমাৰ মনোৰঞ্জন কোঁৱৰ জিকিলে বা হাৰিলে চৰকাৰৰ একো নহয়। চৰকাৰ আমাৰ 5 বছৰলৈ হৈ গ'ল। মনোৰঞ্জন জিকিলেও চৰকাৰ 5 বছৰলৈ থাকিবই, বিজেপি চৰকাৰ থাকিবই। কিন্তু তথাপিও এই নিৰ্বাচন গুৰুত্বপূৰ্ণ। কি কাৰণে গুৰুত্বপূৰ্ণ? চৰকাৰ ভঙা পতাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। কি কাৰণে গুৰুত্বপূৰ্ণ জানেনে ৰাইজ? মই এটা সাধুৰে মই ইয়াৰ কথাটো বুজাব খুজিছো। এখন হাবিত বহু জীৱ জন্তু থাকে। এদিন জুই লাগোতে বাঘ, ভালুক, সিংহ যিমান জীৱ জন্তু আছে কোনেও জুই নুমুৱাবলৈ অহা নাই। সবেই কি কৰিম কি নকৰিমকে হাত সাবটি বহি আছে। তেতিয়া এটা সৰু টিপচী চৰায়ে তাৰ ঠোঁটত একটুপকে পানী আনি সেই জুইত দিছে। তেতিয়া বাকী জন্তুবিলাকে তেওঁক কিটিকিন কৰিছে যে হেৰা টিপচী, তোমাৰ ঠোঁটত একটুপ পানী আহিব, তাৰে তুমি এই বিশাল অৰণ্যৰ জুই নুমুৱাব নোৱাৰা, তুমি বৃথা চেষ্টা কিয় কৰিছা? তেতিয়া টিপচী চৰায়ে যি উত্তৰ দিছিল সেই উত্তৰ আজি থাওৰাবাসী ৰাইজে কৰিব লাগিব। টিপচী চৰায়ে কি উত্তৰ দিছিল? কৈছিল, হয় মই জুই নুমুৱাব নোৱাৰো, কিন্তু এই যে জুই জ্বলিছে, জুই নুমুৱাৰ কাম কোনোবাইতো আৰম্ভ কৰিব লাগিব। ইতিহাসত যাতে ময়েই আৰম্ভ কৰিছো, এই ইতিহাস যাতে থাকি যায়, সেইকাৰণে মই জুই নুমুৱাৰ কাম আৰম্ভ কৰিছো। সেইকাৰণে ৰাইজ যে 22ত উত্তৰ প্ৰদেশৰ পৰা বিজেপি উৎখাত হ'ব, 24ত গোটেই ভাৰতবৰ্ষৰ পৰা বিজেপি উৎখাত হ'ব। কিন্তু তাৰ আগতেই এই সমগ্ৰ দেশত আজি বিজেপিয়ে যি জুই জ্বলাইছে, শান্তিত জুই জ্বলালে, অৰ্থনীতিত জুই জ্বলালে, জীৱন ধাৰণত জুই জ্বলালে, সমাজ ব্যৱস্থাত জুই জ্বলালে, গণতন্ত্ৰত জুই জ্বলালে, উন্নয়নত জুই জ্বলালে, সকলোতে যি আজি জুই জ্বলাইছে, এই জুই নিৰ্বাপিত কৰিবৰ কাৰণে থাওৰাবাসী ৰাইজ 30 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত বাটকটীয়া হওক, উদাহৰণ দেখুৱাই দিয়ক যে কংগ্ৰেছক জয়যুক্ত কৰি থাওৰাবাসীয়ে ইতিহাস ৰচনা কৰিছে। এইটোৱে হৈছে এই নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ কথা। মই এতিয়া শেষৰ কথা কৈ শেষ কৰিম। 8 মিনিট সময় দিছে মোক, মই সেইকাৰণে বেছি কথা নকওঁ। সকলোৱে ক'ব লাগিব। এতিয়া শেষৰ কথাটো মই ক'ব খুজিছো ৰাইজ, মূল্য বৃদ্ধিটো হৈছে আপোনালোকে জানেই, তাত কি ধৰণে আপোনালোকৰ চৌকা জ্বলা নাইকিয়া, ৰাইজ কি ধৰণে আজি এসাঁজ খাই এসাঁজ নোখোৱাকে আছে, সেইবিলাকতো আছেই। কিন্তু মই ক'ব খুজিছো যে থাওৰালে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি শটা প্ৰতিশ্ৰুতি দি গৈছে। বিভিন্ন উপ নিৰ্বাচনৰ বাকী সমষ্টিবিলাকত তেওঁ শ প্ৰতিশ্ৰুতি দি গৈছে। কিন্তু মই দেখি আচৰিত হৈছো যে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱানেও ইমান প্ৰতিশ্ৰুতি নিদিয়ে আৰু দিয়া আমি দেখা নাই।
মুখ্যমন্ত্ৰীয়ে যিমান প্ৰতিশ্ৰুতি দিছে এই ভুৱা বিজেপি দল মুখ্যমন্ত্ৰী ইয়াত আকৌ আহিব আপোনালোকে প্ৰশ্ন কৰক আপোনালোকে বিজেপিৰ নেতা পালি নেতাক প্ৰশ্ন কৰক এই যে মুখ্যমন্ত্ৰীয়ে যিমানবিলাক হাওড়াৰ উন্নয়নৰ কাৰণে প্ৰতিশ্ৰুতি বিচাৰিছে এগৰাকী বিশ্বাসঘাতকক ভোট দি জয়যুক্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আপোনালোকে প্ৰশ্ন কৰক যে তোমালোকৰ আগৰ প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰি দেখুৱালানে 15 লাখ টকাৰ প্ৰতিশ্ৰুতি কি হ'ল 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতি কি হ'ল 16 মেৰ দিনা বাংলাদেশীয়ে পালি টোপোলালৈ অসম এৰিব লাগে বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল বস্তুৰ দাম আধা হৈ যাব বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল ব্ৰহ্মপুত্ৰৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে হ'ব বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল টুইন টাৱাৰ গুৱাহাটীত হ'ব বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল মাজুলীলৈ দলং হ'ব বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল আমাৰ মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন মাফ কৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল আমাৰ মহিলাবিলাকক 800 টকা অৰুণোদয়ৰ ঠাই 3000 টকা অৰুণোদয়লৈ বৃদ্ধি কৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি কি হ'ল আৰু অসমত এই 6 মাহৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালী তেওঁ ভাষণ বৰ সুন্দৰকৈ গণি চাকৰি দিম বুলি কৈছিল আজি 5 মাহ গ'ল সেই প্ৰতিশ্ৰুতি কি গতিকে ৰাইজ এই থাউৰাত যি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিবিলাকৰ দৰেই এটা ভুৱা প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি এইটো হৈছে বিজেপিৰ DNA এইটো হৈছে বিজেপিৰ সংস্কৃতি গতিকে সেইকাৰণে ৰাইজক এই ভুৱা প্ৰতিশ্ৰুতিক আপোনালোক বিপদগামী নহ'ব ৰাইজ আপোনালোকে আজি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন তুমি ইমান প্ৰতিশ্ৰুতি দিছা তোমাৰ হাতত টকা ক'ত তুমি আজি হোৱাইট পেপাৰ দিয়া কেন্দ্ৰই আজি 1 পইচা অসমলৈ পঠোৱা নাই আজি 94,000 কোটি টকা তোমালোকে ঋণ ল'ব লগা হৈছে আজি 21,000 কোটি টকা আমি বছৰেকত সুদ দিব লাগে আৰু আমাৰ সন্তান এটা যদি আজি জন্ম হয় সেই সন্তানে 42,000 টকা ঋণৰ বোজালৈ এই অসমত আজি জন্মগ্ৰহণ কৰিব লাগে এই অৱস্থাত তুমি আজি বৰষুণৰ দৰে তুমি প্ৰতিশ্ৰুতি দি আজি তুমি থাউৰাবাসী ৰাইজক অসমবাসী ৰাইজক টেঙাম বেচিলা ঘনে বেচিব নোৱাৰা বাৰে বেচিব নোৱাৰা থাউৰাবাসী ৰাইজে এই কথা উপলব্ধি কৰিছে সেইকাৰণে ৰাইজ আজি মুখ্যমন্ত্ৰী মহোদয়ৰ এই বিজেপিৰ এই ভুৱা এই বিশ্বাসঘাতকতাৰ যোগ্য প্ৰত্যুত্তৰ 30 তাৰিখে দিব অখিল গগৈৰ ওপৰত মাত্ৰ এটা কথা ক'ব লাগিব নকলে মোৰ ভাষণ সম্পূৰ্ণ নহ'ব যে অখিল গগৈ আজি ইয়াত তেখেতে ৰাইজৰ দল হৈ তেখেতে বহুত ধৰণৰ কথা কৈছে আমাৰ কংগ্ৰেছক তেখেতে দোষাৰোপ কৰিছে মই অখিল গগৈক আপোনালোকে প্ৰশ্ন কৰক যে শিৱসাগৰত আজি যে অখিল গগৈ জিকিল অখিল গগৈ বিজেপি বিৰোধীৰ বাবে ৰাইজে ভোট দিছিল বিজেপিৰ বিৰুদ্ধে ভোট দিছিল আজি সেই অখিল গগৈয়ে থাউৰাত আজি তেওঁ দলৰ প্ৰতিনিধি আজি ইয়াত থিয় কৰোৱাৰ অৰ্থটো কি বিজেপিক সহায় কৰিবৰ কাৰণে ভালকে জানে কংগ্ৰেছ আৰু বিজেপি ৰাইজৰ দলৰ যদি ভোট বিভাজন হয় এই ভোট বিভাজনে বিজেপিক সহায় কৰিব এই কথা অখিল গগৈয়ে ভালকে জানে আৰু জানিও তেওঁ ইয়াত প্ৰাৰ্থী দিয়াৰ উদ্দেশ্য কি আপোনালোকে সকলোৱে বুজি পাইছে আৰু থাউৰাবাসী ৰাইজেও বুজি পাইছে সেইকাৰণে মোৰ দৃঢ় বিশ্বাস থাউৰাবাসী ৰাইজেও সেই অখিল গগৈ যে আধাতে আন্দোলন সামৰা এজন নেতা আধাতে গুৱাহাটী পাহাৰত মাটি পট্টা দিম বুলি বিৰাট আন্দোলন কৰি আন্দোলন শেষ কৰিলে আধাতে এৰিলে অসমৰ ভূমিহীন মানুহক ভূমি দিম বুলি কৰি গুৱাহাটীলৈ লং মাৰ্চ কৰি আন্দোলন তাতে এৰিলে নদী বান্ধৰ আন্দোলন তাতে এৰিলে টোল গেটৰ আন্দোলন দুদিন এদিন কৰি টোল গেট বন্ধ কৰি টোল গেটৰ আন্দোলন তাতে এৰিলে ইয়াৰ অৰ্থ কি আন্দোলন তুমি অলপমান কৰি
তুমি তাৰ পিছত তোমাৰ অংক যেতিয়া হৈ যায় তুমি সেই আন্দোলনৰ বাদ দিয়া। এই ভুৱা আন্দোলনকাৰী, ভুৱা জাতীয়তাবাদী, এই ভুৱা জাতীয়তাবাদী আঞ্চলিকতাবাদীৰ পোছাক পিন্ধা মানুহক হাওড়াবাসী ৰাইজে নিশ্চয় যোগ্য প্ৰত্যুত্তৰ দিব। সেইকাৰণে ৰাইজ, মই আপোনালোকৰ ওচৰত এইটোৱেই নিবেদন কৰিছো যে আমাৰ এই 30 তাৰিখে হ'বলগীয়া এই উপনিৰ্বাচনত আপোনালোকে সকলো কথা বাদ দিয়ক, সকলো কথা বাদ দিয়ক। আপোনালোকে নিজক ৰক্ষা কৰিবৰ কাৰণে নিজৰ ধৰ্ম, নিজৰ জাতি, নিজৰ সংস্কৃতি, নিজৰ পৰিয়াল, নিজৰ বাৰী, নিজৰ ঘৰ, নিজৰ গাঁও এই ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছক আপোনালোকে ভোট দি আপোনালোকে জয়যুক্ত কৰক।